হাই গাইজ, কি খবৰ আৰু গুড মৰ্ণিং সকলোকে। সকলো অসমবাসী ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া আমি যাম গৰু গা ধুৱাবলৈ। আৰু আজিকালি গৰু প্ৰায় গাঁৱত মানে কমি গৈছে, চবৰ ঘৰতে গৰু নাই আজিকালি, কিছুমানৰ ঘৰত আছে। তো ভিডিঅ'টো চাই থাকক, সকলোখিনি দেখাম আমাৰ যিটো পৰম্পৰা। তো ব'লক। এইফালে চব ৰেডি হৈ গ'ল, এইফালে একদম চাক হৈ গ'ল, এইফালে এইটো মাখিলতী, দীঘলতী, এইফালে টংলতী আছে আৰু এইফালে বেত আছে। কাকডোঙা বিলতে ডেকা বুঢ়া গাঁৱৰে যায়, জমৰা দামদি খাই গোহালি লখিমী গাই, তাকে লৈ নিদিম গৈ তাত কান্ধতে গাহনি লৈ একেলগে আমি গৰু গা ধুৱাবলৈ যাম। আচনকতে গৈ লৈ আন এটি শাক, পুথিখন দিহনা মোৱা যদি কণা লৈ আন পইতা ভাত, এমুঠি খাই বিহুনো মাতিবলৈ যাং। গা পা ধুই নদীৰ পাৰতে সকলোখিনি মানে বস্তু এপত এপত দি পিনে মানে পূজা কৰা হয়। অহা দিনবিলাকত খেতি ভাল হয় আৰু বেমাৰ আজাৰ যাতে নহয় গৰুবিলাকৰ, সেইকাৰণে নতুন বছৰ বোলে নতুন গৰু গা ধোৱা হৈছে। ইয়াতে যি বেমাৰ আজাৰ আছিলে সকলোকে ইয়াত ত্যাগ কৰা হৈছে। সেই গংগাই যাতে সকলোকে জ্ঞাতিকে ৰাইজকে সম্পূৰ্ণভাৱে জীয়াই থাকি আপোনাৰ শ্ৰীচৰণত কৃপা কৰি থাকিবলৈ কৃপা কৰিব লাগে। কৃষ্ণ শুভেচ্ছা জনাই আজি এই গংগা মাই তাতে ধৰা কৃষ্ণ হৰি। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু বিহু সকলোৱে ভালকৈ মানক। তো বাই আজিলৈ।